বাপু ও বাপু কি কৰি আছা তে কি কৰবি আৰু এনে বহি আছো ৰ কাম বন নে বহ এতে বহ এ বহু দে অলপ এই সাদা সাদা আছে না কি কিবা সাদা নাইয়ে আনবা পাৰি গেলো যাতে মাটো দাঁতাত কুটকুটে আছিলে মোৰো খাম বুলি ভাবছিলো নাই যা আনা খাবা লাগছিল অলপ খাবা লাগছিল ভাত কটা খাই আহিছিলো মাত্ৰ দেচোন বাপু ক খবৰ খাতি ক তোৰ খবৰ পাতি আছো দে আৰু কিবাকে চলি আছো আৰু এই ৰিজাল্ট দিলাক নহয় মেট্ৰিকৰ এনে গম পাইছা না ৰিজাল্ট চিজাল্টৰ কথা কিবা ৰিজাল্টটো অলপ চলপ গম পাইছো বহুতে ফেলে কৰিছে দেখোন এইবাৰ নহয় ৰ আমাৰতো ভাল হৈছে এটা দুটাৰ গোটেইৰে বয়া হোৱা নাই ৰ ৰিজাল্ট সেনেকে মই আৰু শুনলো এখন স্কুলত 25টা ষ্টুডেণ্টৰ ভিতৰত 5টাহে পাছ কৰিছে বোলে তাকেতো ময়ো শুনছো ৰ কালি নিউজত 17খন স্কুল বোলে বন্ধই কৰি দিব এটাও পাছ কৰা নাই হয়তো দেচোন 17খন স্কুলৰ এটাও পাছ নকৰিলে স্কুলখনো বন্ধ কৰি নিদি কি কৰিব সেইটোৱে কথা আজিকালিৰ মানুহগিলাখনক বিশ্বাস কৰিব নোৱাৰা হৈছে কি হ'ল মানে কালি মই এটা ৰিজাল্ট চাই দিলোঁ গোটেই কৈখনত ফেল কি হ'ল মানে মই সেনেকৈ ৰিজাল্টটো পালোঁ কিন্তু তাহোন আৰু কৈছি এখনত লেটাৰ পাই ছেকেণ্ড ডিভিজন পাওঁ বুলি গোটেইকে কৈ ফুৰিছে ইংগে কাৰবাৰে ৰছো আমাৰ এজেঞ্চি খুৰাৰ পুতেক মেট্ৰিক দিছিল নহয় ৰিজাল্টটো গম পাইছা না নাই গম পা নাই ৰ ৰিজাল্টটো খুৰাই পাথৰতে থকা হেন পাইছোঁ যৌ খবৰটো লৈ আহোঁ খুৰা আপোনাৰ লগত অলপ কথা আছিল বাপাহঁত গৈছো ৰ তুহুহে নেকি খুৰা আমি আৰু আপোনাৰ লগত কিবা কথা আছিল অলপ বহু আহক তাতে যো খুৰা আজিকালি জাপি দেখুৱাই গুচিছি দিয়ক আজিকালি চব দেখোন চাকৰিৰে মাথা মাৰে জাপি তাপি জামানা গেছিয়ে দে বস্তুটো বুজা নাই আচ্ছা তুহুকনো কিয় মাতলি কচোন আপোনাৰ ল'ৰাটোৱে বোলে এইবাৰ মেট্ৰিক দিছিল তাৰে ৰিজাল্টটো গম পা নাই তাকে সুধবা আহিছিলোঁ দিছিল ৰ কিবা ডিষ্টিং না কি ডিষ্টিং না কি পাইছি ডিষ্টিংচন নহয় ডিষ্টিংচন খুৰা ডিষ্টিংচন মানে এই টানিমুনি পাছ কৰা নেকি নহয় ভালে হৈছে দেখো আপোনাৰ লগৰ ল'ৰাটোৰ ৰিজাল্ট ভালে হৈছে নেকি মই বস্তুটো বুজাই নাই ৰ ভালে হৈছে দে ডিষ্টিংচন পাইছে ভাল ৰিজাল্টে হৈছে হয় নেকি মই আৰু কবাই টানিমুনি পাছ কৰা বুলিহে ভাবছিলো নহয় ভালে হৈছে খুৰা এডমিশ্যনৰ কথা ভাবছি না কিবা এডমিশ্যন ক'ত দিবি কোন জানাই ইমান দুখীয়া মানুহ আমি এই গোটেই মাটি খেতি বন্ধ কৰি থলেও ইমানখিনি পাবাৰ নাইয়ে ইটা বহুত খৰচ নাছে খুৰা হয় প্ৰাইভেটত আজিকালি বহুত পইচা বেছি তাকেতো ড্ৰেছৰ কথা আছে এডমিশ্যনৰ কথা আছে ক'ত পাৰিমে এডমিশ্যন দিবা কথাটো নহয় খুৰা আপুনি গম পা নাই নেকি বাবা কিনো কি খুৰা নহয় আমাৰ মাননীয় হেমন্ত ছাৰে এইবাৰ কলেজগিলাখনত ফ্ৰীতে এডমিশ্যন দিব বুলি কৈছে দেচোন কি কথাবিলাক ভালকে বুজে কচোন মোক তোহাৰ পৰাই শুনি লওঁ দে পুৰা কথাটো মানে এনেহেন আমাৰ এই কৰোণা যি হৈছিল এই হোৱাৰ কাৰণে চাৰিওফালে লকডাউন আছিল না লকডাউন থকাৰ কাৰণে সকলো মানুহখিনি আৰ্থিকভাৱে দুৰ্বল হৈ পৰিছে আৰু কিছুমানে এতিয়া এডমিশ্যন দিবা নোৱাৰবাও পাৰে টকা পইচাৰ ক্ষেত্ৰত সেইকাৰণে আমাৰ চৰকাৰে ফ্ৰী এডমিশ্যন ঘোষণা কৰি দিছে তেনেহ'লে ইয়াক এডমিশ্যনটো দিবাই লাগিব দে দিব সিয়াৰো ভৱিষ্যতৰ কথা আছে না আছেতো দিব এডমিশ্যনটো দিবই ভুল নকৰিব সেইখিনি আপুনি ভাবি চাব আমি যাওঁ দিয়ক যা বাপাহঁত যা কিবা এটা চিন্তা কৰিব লাগিব দেই ইয়াৰ ভৱিষ্যতৰ কথা আছে না ৰ'দো তামাম ৰ'দ দিছে ভয়ানক গোটেই কামখিনিও হ'লে যাওঁৱে দে আৰু নমস্কাৰ আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট বক্সত জনাই দিব অসম চৰকাৰৰ তৰফৰ পৰা যিখিনি ফ্ৰী এডমিশ্যনৰ কাৰণে পদক্ষেপ লৈছে সেই পদক্ষেপটো সঁচাকৈয়ে প্ৰশংসনীয় আৰু আজিৰ ভিডিঅ'টো আছিল এইখিনিয়ে উদ্দেশ্য লৈ ভিডিঅ'টো বনোৱা হৈছিলে গতিকে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিব
লগতে শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পৰৱৰ্তী ভিডিঅ'সমূহ চাই থাকিবৰ বাবে ধন্যবাদ।